কোভিড-19 সংক্ৰমণৰ বাবে এইবাৰ ৰাজ্যত অনুষ্ঠিত নহয় দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষা। ইতিমধ্যে অসম চৰকাৰৰ শিক্ষা বিভাগে দুয়োটা পৰীক্ষাৰ ফলাফল নিৰ্ণয়ৰ বাবে সেবা আৰু আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অধীনত দুখনকৈ সমিতি গঠন কৰি দিছে। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ বৰুৱাৰ এই সম্পৰ্কত প্ৰতিক্ৰিয়া জানিব বিচৰাত আমাৰ সাংবাদিকৰ আগত কি ক'লে শুনোৱা হওক। দুখন উচ্চস্তৰীয় সমিতি প্ৰস্তুত কৰি দিছে শিক্ষা বিভাগে, এখন হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে আৰু এখন মেট্ৰিকৰ কাৰণে। আৰু ইতিমধ্যে অহাকালিলৈ হয়তো সেই সমিতিৰ যিবিলাক সিদ্ধান্ত সেইবিলাক প্ৰকাশ পাব। আৰু আমি এতিয়ালৈকে অৱগত হোৱা অনুসৰি ক্লাছ 9ৰ যিটো ফাইনেল পৰীক্ষা সেইটো ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিলৰ অধীনত অনুষ্ঠিত হয় আৰু প্ৰতিখন জিলাৰ উপায়ুক্তগৰাকী তাৰ চেয়াৰমেন থাকে। গতিকে এটা খুব অথেণ্টিক পৰীক্ষা, এটা খুব তথ্যভিত্তিক পৰীক্ষা। গতিকে সেই পৰীক্ষাটোৰ ওপৰত ভিত্তি কৰি এটা অংশ দিয়া হ'ব আৰু খুব সম্ভৱ ক্লাছ 10ৰ পৰীক্ষাৰ পৰা কিছু অংশ অনা হ'ব, ইউনিট টেষ্টৰ পৰা আৰম্ভ কৰি হাফেলিৰ পৰা এনেকুৱাকৈ অনা হ'ব বুলি আমি ইতিমধ্যে বিভিন্ন সূত্ৰৰ পৰা আমি জানিবলৈ পাইছোঁ। গতিকে অহাকালিলৈ আমি সকলোখিনি ৰাজহুৱাকৈ জানিব পাৰিম। আৰু এটা কথা উল্লেখ কৰা হৈছে যে এইবাৰ কোনো স্থান নাথাকিব, সেইটো কথা ইতিমধ্যে কেইবাবাৰো সেৱা আৰু কাউন্সিলৰ লগত আমি আলোচনা কৰোঁতে আমাক জনাইছে। কাৰণ এইবাৰ পৰীক্ষাটো যিহেতু মূল্যায়ন পদ্ধতিটো বিশেষজ্ঞ সমিতিয়ে প্ৰস্তুত কৰি দিছে আৰু পূৰ্বৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি গোটেই নম্বৰসমূহ বা তেখেতসকলে পৰীক্ষাৰ যিটো তেখেতসকলৰ কৃতকাৰ্যতা সেয়া লাভ কৰিব। গতিকে এইবাৰ যি 10টা আৰু 20টা যি স্থান থাকে সেই স্থানবিলাক এইবাৰ নাথাকিব। গতিকে এতিয়া এটা অস্বাভাৱিক পৰিস্থিতি, কোনেও আগতীয়াকৈ অনুমান কৰিব নোৱাৰে এটা পৰিস্থিতি। গতিকে এই সময়ত ছাত্ৰ ছাত্ৰীসকলক আমি এটাই আহ্বান জনাম যে কেনেকৈ তেখেতসকলৰ শিক্ষাবৰ্ষ নষ্ট নোহোৱাকৈ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক দিনৰ বিদ্যায়তনিক যাত্ৰা আগবঢ়াই লৈ যাব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু বিশেষজ্ঞ সমিতিৰ যি সিদ্ধান্ত, বিশেষজ্ঞ সমিতিয়ে বহুখিনি তথ্য পাতি তেখেতসকলে অধ্যয়ন কৰি বহু ৰাজ্যৰ যি পৰীক্ষা পদ্ধতি সেয়া অধ্যয়ন কৰি তেখেতসকলে এটা মূল্যায়ন পদ্ধতি ইতিমধ্যে প্ৰস্তুত কৰিছে। গতিকে সকলো ইয়াত সন্তুষ্ট নহয়, আমি সকলোৱে জানো। হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক দুয়োটা লগ লগাই প্ৰায় 7 লাখ ছাত্ৰ ছাত্ৰী, 7 লাখ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক। গতিকে সকলোকে সন্তুষ্ট কৰাটো কেতিয়াও সম্ভৱ নহয়। গতিকে এইবাৰ বিশেষজ্ঞ সমিতিয়ে যি সিদ্ধান্ত লৈছে, যি নীতি প্ৰস্তুত কৰিছে, সেই নীতি আমি ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ পক্ষত থাকিব, ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব। গতিকে সকলোকে সেই নীতিক আদৰি লৈ আগন্তুক দিনত তেখেতসকলৰ বিদ্যায়তনিক যাত্ৰা আগবঢ়াই লৈ যাবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। এইবাৰ অস্বাভাৱিক পৰিস্থিতি, এই কোভিডৰ সময়ত কোনেও আগতে পৰিকল্পনা কৰা নাছিল যে এনেকুৱা ধৰণৰ অৱস্থা আহিব বা পৰীক্ষা দিব নোৱাৰাৰ অৱস্থা আহিব। গতিকে এই অস্বাভাৱিক পৰিস্থিতিত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষ নষ্ট নোহোৱাকৈ কেনেকৈ আগবাঢ়ি যাব পাৰি সেই বিষয়ত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু নতুন শিক্ষানীতি অহাৰ লগে লগে মেট্ৰিক পৰীক্ষা নাথাকিবই। গতিকে নতুন শিক্ষানীতি কিছুদিনৰ পিছত বা কিছু বছৰৰ পিছত ইয়াত প্ৰযোজ্য হ'ব। গতিকে তাৰ পাছত মেট্ৰিক পৰীক্ষাৰ কোনো গুৰুত্ব নাথাকিব। গতিকে এইবাৰ মেট্ৰিক পৰীক্ষাৰ যিহেতু এটা সকলোৰে মাজত মাদকতা আছে, অভিভাৱকসকলৰ মাজত মাদকতা আছে, ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষাটোক লৈ যথেষ্ট সতৰ্ক হৈ থাকে। গতিকে সেইকাৰণে সকলোৱে এই পৰীক্ষাটোক লৈ উদ্বিগ্ন হৈ আছে। গতিকে আমি আশা ৰাখিছোঁ এই পৰিস্থিতিত অভিভাৱক ছাত্ৰ ছাত্ৰী সকলোৱে বুজি উঠিব লাগিব। বিশেষজ্ঞ সমিতি, খুব অভিজ্ঞ ব্যক্তি ডক্টৰ অলক কুমাৰ বৰগোহাঁই ছাৰৰ নেতৃত্বত মেট্ৰিক আৰু ডক্টৰ দীপক শৰ্মা ছাৰৰ নেতৃত্বত হায়াৰ ছেকেণ্ডেৰী দুখন সমিতি হৈছে। তাত যিসকল বিষয়ববীয়া আছে সকলো খুব অভিজ্ঞ, পূৰ্বতেও সেৱাৰ বহু ধৰণৰ জটিল বিষয় তেখেতসকলে সমাধান কৰিছে। গতিকে এই বিষয়টো খুব সুন্দৰকৈ সমাধান কৰিব পাৰিব বুলি আমি আশাবাদী। আৰু ছাত্ৰ ছাত্ৰীসকলে এই সময়ত ন্যায় পাব লাগে, আমাৰ ছাত্ৰ সন্থাৰ মূল কথা সেইটোৱে। নিউজ ডেস্ক ৰিপৰ্ট, দেশৰ খবৰ, অসম।